মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটা আজব কাণ্ড 15 জুলাই তাৰিখে কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব কিন্তু আজিলৈকে ইয়াৰ ৰুটিনটো প্ৰকাশ পোৱা নাই ইতিমধ্যে সেৱাই ঘোষণা কৰিছে যে 15 জুলাই তাৰিখে কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব আজি হৈছে 10 জুলাই মাজত মাত্ৰ আছে 5 দিন কিন্তু এতিয়ালৈকে এই পৰীক্ষাৰ ৰুটিনটো দিয়া নাই আজব কাণ্ড আসলতে এই সেৱাই ছাত্ৰ-ছাত্ৰীসকলৰ লগত এনেকুৱা কিয় কৰি আছে ছাত্ৰ-ছাত্ৰীসকলক পগলা কৰিব বিচাৰিছে নেকি আৰু ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে কষ্ট দি আছে সিহঁতে এনেকুৱা প্লানিং কৰিব পাৰে যে 15 তাৰিখত পৰীক্ষা হ'ব তাৰে ৰাতিপুৱা কৈ দিব যে আজি তোমালোকৰ বিজ্ঞানৰ পৰীক্ষা আছে তোমালোকে আজি বিজ্ঞানৰ পৰীক্ষা দিবা সম্ভৱতঃ সিহঁতে এনেকুৱা প্লানিং কৰিছে যাৰ কাৰণে এতিয়ালৈকে ৰুটিনটো দিয়া নাই অসমৰ শিক্ষা বিভাগক অনুৰোধ জনাইছো যে আপোনালোকে ছাত্ৰ-ছাত্ৰীসকলৰ লগত এনেকুৱা ধেমালি নকৰিব ছাত্ৰ-ছাত্ৰীসকলৰ এটা ভৱিষ্যত আছে আৰু এই ভৱিষ্যতক লৈ ধেমালি নকৰিব